পলিটিক্যালি আমাৰ কিবা বাই ভনীসকলে কোনোবা বিজেপিৰ লগত আছে, কোনোবা কংগ্ৰেছৰ লগত আছে, কোনোবা XYZ পলিটিক্যাল পাৰ্টিৰ লগত আছে, এইটো কথা নাই। কিন্তু নিজৰ জাতিৰ স্বাৰ্থত, নিজৰ অধিকাৰৰ স্বাৰ্থত আমি য'ত থাকক আকৌ একেলগে হৈ কিনি আমি অধিকাৰটো ল'ব জানিব লাগিব। মই উঠি অহা নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিব বিচাৰোঁ, অলপ সময় ৰিলছ নোচোৱাকৈ নিজৰ জাতিৰ প্ৰতিও মানে অলপ গুৰুত্ব দিয়ক। আমি ভিক্ষা কৰা নাই শিক্ষিতটো, আমাৰ অধিকাৰ, আমাৰ প্ৰাপ্য। ইয়াৰ কাৰণে আমি সদায় পলিটিক্যাল পাৰ্টিত বহুতজনে বহুতটা থাকিব, ককায়ে তাত যাব, ভাইটিয়ে তাত যাব, কিন্তু নিজৰ ঘৰখনৰ বিপদ হ'লে মানে নিজৰ ঘৰখনৰ অধিকাৰৰ কাৰণে আমি সকলো ভাই ককাই মা দেউতা সকলো একগোট হৈ আমি চিঞৰিব লাগিব। তো আজি আগত আমি সৰুকালত পঢ়িছিলোঁ ৰজাৰ কথা, হয় না? তিৱা ৰজা, কছাৰী ৰজা ঢেৰ পঢ়িছিলোঁ, আমি গম পাইছিলোঁ আমাৰো ৰজা আছিলে। আমি ৰজা বংশৰ মানুহ। সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সন্মানীয় সভাপতি মহোদয়, লগতে তিৱা ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক মহোদয়, লগতে বিভিন্ন সংগঠনৰ পৰা অহা সন্মানীয় বিষয়ববীয়াসকল, লগতে মোৰ অতি আদৰৰ ৰাইজ, আজি মোৰ ভাগ্য ভাল, কাৰণ মই গুৱাহাটীলৈ আহি আছিলোঁ। তাতে মোৰ বন্ধু মঞ্জিলে আহিব নোৱাৰি বুলি ক'লে, তাৰপিছত মোক পঠাই দিলে ইয়াত। চ' ভাল লাগিছে। কিন্তু এটা কথা সকলোৱে কৈ আছে বিভক্ত হোৱাটো, সেইটো অলপ দুখ লাগিছে। কাৰণ আমাৰ যি অধিকাৰ, সেই অধিকাৰটো ল'ব হ'লে আমি একতা হ'ব লাগিব। পলিটিক্যালি আমাৰ কিবা বাই ভনীসকলে কোনোবা বিজেপিৰ লগত আছে, কোনোবা কংগ্ৰেছৰ লগত আছে, কোনোবা XYZ পলিটিক্যাল পাৰ্টিৰ লগত আছে, এইটো কথা নাই। কিন্তু নিজৰ জাতিৰ স্বাৰ্থত, নিজৰ অধিকাৰৰ স্বাৰ্থত আমি য'ত থাকক আকৌ একেলগে হৈ কিনি আমি অধিকাৰটো ল'ব জানিব লাগিব। এনেকৈ থাকিব, পলিটিক্যালত থাকিব, কংগ্ৰেছত থাকিব, ক'ৰবাত থাকিব, কিন্তু যেতিয়া আমাৰ নিজৰ অধিকাৰৰ কথা আহে তেতিয়া আমি সকলোৱে একেলগে মিলি আমি চৰকাৰৰ ওচৰত মাত মাতিব লাগিব। 9/6 কি আছিলে পাহৰিলে নেকি ৰাইজে? 9/6 তো এইটো ক'বলৈ আমাক কাক লাগিব? আমাৰ তিৱা যুৱকসকলক লাগিব, তিৱা যুৱতীসকলক লাগিব, ৰাইজক লাগিব, মোৰ তিৱা মা বাই দেউতা সেইসকলক লাগিব। আমাক যিমান আমি বিভক্ত হ'ম সিমান চৰকাৰে সুবিধা পাব। ইহঁতৰনো কিনো, বাদ দে ইহঁতক, সেইটো পাৰ্টিক খোজ কৰালে হৈ যায়। কি 6 দিব লাগে? 6 আমাৰ ব্লাকত আছে। আমি ভিক্ষা কৰা নাই 6 আমাৰ অধিকাৰ, আমাৰ প্ৰাপ্য। ইয়াৰ কাৰণে আমি সদায় পলিটিক্যাল পাৰ্টিত বহুতজনে বহুতটা থাকিব, ককায়ে তাত যাব, ভাইটিয়ে তাত যাব, কিন্তু নিজৰ ঘৰখনৰ বিপদ হ'লে মানে নিজৰ ঘৰখনৰ অধিকাৰৰ কাৰণে আমি সকলো ভাই ককাই মা দেউতা সকলো একগোট হৈ আমি চিঞৰিব লাগিব। আজি আগত আমি সৰুকালত পঢ়িছিলোঁ ৰজাৰ কথা, হয় না? তিৱা ৰজা, কছাৰী ৰজা ঢেৰ পঢ়িছিলোঁ আমি
গম পাইছিলোঁ আমাৰো ৰজা আছিলে। আমি ৰজা বংশৰ মানুহ, নিজৰ মাটিৰ কাৰণে, নিজৰ ভূমিৰ কাৰণে আজি আন্দোলন কৰিবলগীয়া হৈছে। আমাৰে মাটি, হয়নে নহয়? এই ভূমি আমাৰ, এই ভূমি আমাৰ। আজি আমাৰ ভূমিৰ কাৰণে আমি আকৌ প্ৰতিবাদ কৰিবলগীয়া হৈছে। তো ইয়াৰ কাৰণে মই কিছুমান বেছি কথা নকওঁ, কাৰণ সময়ো বহুত হৈ গৈছে। তো ইয়াৰ কাৰণে আমি কোনোদিন চৰকাৰৰ পৰা আমি ভিক্ষা খোজা নাই, আমাৰ অধিকাৰ খুজিছোঁ। তিৱা অট'নমাছ কাউন্সিল অতি সোনকালেই 6 শিডিউল হ'ব লাগে, লাগে নে নালাগে? এনেকুৱা থাকিলে 6 শিডিউল হ'ব জানো? আমি কি হ'ব লাগিব? ঐক্য হ'ব লাগিব। সদায় আমাৰ উঠি অহা নৱপ্ৰজন্ম পঢ়াৰ লগতে, শিক্ষা লোৱাৰ লগতে জাতিটোক ভাল পাব লাগিব, জাতিৰ অধিকাৰৰ প্ৰতি বুজি পাব লাগিব। আমাক চৰকাৰে কি কি বঞ্চিত কৰি ৰাখিছে আজিলৈকে, আমাৰ প্ৰাপ্য কি, আমাৰ নৱপ্ৰজন্মই আজি বুজি পাব লাগিব। চ' মই উঠি অহা নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিব বিচাৰোঁ, অলপ সময় ৰিলছ নোচোৱাকে নিজৰ জাতিৰ প্ৰতিও মানে অলপ গুৰুত্ব দিয়ক। আমাৰ জাতিটো কি হয়, ক'ৰ আমি কিয় বঞ্চিত হৈ আছোঁ। চ' অলপ সময়, বেছি নহয়, দিনত যদি জাতিৰ প্ৰতি যদি আমি 1 ঘণ্টা যদি চিন্তা কৰোঁ, আমাৰ প্ৰাপ্য, আমাৰ সপোন সোনকালে ছাকচেছ হ'ব। তো আজি মই আহিছোঁ, আমাৰ সংগঠনৰ নাম বঞ্চু, এপচু বঞ্চু শুনিছে? আমাৰ সংগঠনটো যেতিয়া ইহঁতে দিল্লীত গৈ কিনি হাত ভাঙি আহিলে, আমাৰ আৰু কোনো অধিকাৰ নাই, তেতিয়া আমি জন্ম হৈছোঁ। আমাৰ অধিকাৰ আমি আজিলৈকে পোৱাই নাই। আমাক কি লাগে? ছেপাৰেট ষ্টেট, নহ'লে অট'নমি ষ্টেট 244A। অট'নমি ষ্টেট, ষ্টেটৰ ভিতৰতে এখন সৰু ৰাজ্য বুলি কয়, অট'নমাছ ষ্টেট। সেইটো ইএম নাথাকে, জিএম নাথাকে, তাত থাকে মিনিষ্টাৰ। তাৰ মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰী বুলি কোৱা হয়, চিফ এক্সিকিউটিভ মেম্বাৰ বুলি নাথাকে। চ' আমাৰ লক্ষ্য আছে, আমাৰ উদ্দেশ্য আছে, এক সময়ত আমি ৰজা বংশৰ মানুহ, আমাৰ মাটি, আমাৰ অধিকাৰ, হয়নে নহয়? ত' ইয়াৰ কাৰণে আমি ৰাজনীতি যোনে যি কৰক নকৰক আমাৰ ক'বলগীয়া একো নাই, কিন্তু আমাৰ বিপদ, এতিয়া আমাৰ বিপদৰ সময়। আজি কিমান চনত আমাৰ অট'নমাছ কাউন্সিল হৈছিল বুলি কৈছে দাদা? কিমান চনত অট'নমাছ কাউন্সিলটো হৈছিলে? কিহৰ অট'নমাছ কাউন্সিল? 95ত। আজি কিমান বছৰ হ'ল? 31 ইয়াৰ্ছ হ'ল আজি। আমাৰ কিবা ভাই ককাইসকলটো যেনেকুৱা আছে তেনেকুৱাই আছে। ইয়াৰ কাৰণে মই আগতে কৈছোঁ, পলিটিকেলি ভাগ হ'বা, কিন্তু নিজৰ জাতিৰ কাৰণে, নিজৰ মাটিৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে, নিজৰ 6 শিডিউলৰ কাৰণে আমি একগোট হ'ব লাগিব। মই বেছি কথা নকওঁ, আমি একগোট হ'ব পাৰিম নে নাই ৰাইজ? ন 6 শিডিউল, ন ৰেছ বুলি ক'ব পাৰিম নে নাই? নোৱাৰিব। ন 6 শিডিউল, ন 6 শিডিউল, এইটো আৰু জোৰ লাগিব। দিল্লী পাব লাগিব, 6 শিডিউল অসমত নাপায়, দিল্লীত মাতটো গৈ পাব লাগিব। স্লোগান দি আছে, আপোনাৰ মাত দিয়ক তাৰ পৰা। ঠিক আছে ৰাইজ, বেয়া নাপাব। আমাৰ যিবোৰ অধিকাৰ, এই অধিকাৰক লক্ষ্য ৰাখি আমি পলিটিকেলত যোনে য'তে নাথাকোঁ আমি একগোট হ'ব লাগিব, মই এইটোৱে ক'লোঁ। আৰু আমাৰ যিবোৰ কলা সাংস্কৃতিক ভাষা আছে, এইটো সদায় আমি বচাই ৰাখিব লাগিব। আমি নিজৰ ভাষাক পাহৰিব নালাগিব, ঠিক আছে? আৰু মেইন হ'ল আমাৰ জাতিটোৰ ভৱিষ্যতে হ'ল আমাৰ তিৱা জাতিৰ উঠি অহা আমাৰ যুৱক যুৱতীসকল। তো সেইসকলে যদি এবাৰ মাত দিয়ে, সকলোৱে যদি একগোট হৈ যদি দিল্লীত যায়, আমাক বেছি দিন নালাগে 6 শিডিউল হ'বলৈ। তো
মই ইমানেই কৈ মোৰ চমু বক্তব্য সামৰিলোঁ। জয় তিৱা ষ্টুডেণ্ট ইউনিয়ন। আছো 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 ন' 62 কিন্তু একদম স্পীড হ'ব লাগিব, জোৰটো শুনা নাই। ন' 62 এই কথাটো সদায় মনত ৰাখিব, তেতিয়া আমি একগোটটো সোনকালে হ'ম। ঠিক আছে, ধন্যবাদ থাকিল। বহুত বহুত ধন্যবাদ জনাইছোঁ।